হেল্ল' এভৰিৱান, সকলোকে মোৰ ইউটিউব চেনেল অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰত্যেক বছৰে আমি যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কোনো এখন ঠাইলৈ যাওঁ আৰু এবাৰ আমি বাছি উলিয়ালোঁ গুৱাহাটীলৈ বুলি। যিহেতু ৰবিবাৰ আছিলে, সেয়েহে গোটেই পৰিৱেশটো শান্ত হৈ আছিলে। এয়া আমি 6:45 স্কুলৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ। অলপ দূৰ গৈ আমাৰ আমনিদায়ক লগা বাবে ছাৰহঁতে এখন তেল ডিপুৰ কিনাৰতে থকা হোটেলত ৰখাই দিলে। আমি সকলোৱে তাৰ হাত মুখ ধুই ফ্ৰেছ হৈ ল'লোঁ। তাৰ যে পৰিৱেশটো ইমান ধুনীয়া আছিল, সকলো পিনে সেউজীয়া সেউজীয়া আছিল। তাৰ পৰা ওলাই আমি কামাখ্যালৈ বুলি ব্ৰহ্মপুত্ৰ বুকুৱেদি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ফাইনেলি ইমান দূৰ আহি আমি কামাখ্যা মন্দিৰ পাই গ'লোহি। 10:25 আমি এইখিনি ঠাই পালোহি। মনটোৱে কিবা এটা ভাল লাগি গ'ল। কি ধুনীয়া পৰিৱেশ এটাত, মানুহ অলপ ভিৰ আছিলে বাৰু। মানুহৰ মাজে মাজে আমি মা কামাখ্যা দেৱীক দৰ্শন কৰিবলৈ ভিৰৰ মাজেৰে আগুৱাই গ'লোঁ। উফ, কি যে পৰিৱেশ! আৰু যদি কিছু সময় তাত কটাব পাৰিলোঁ হয়, মনটোৱে ভাল লাগি গ'ল হয়। মন্দিৰতে কিছু টাইম কটোৱাৰ পাছত যিহেতু আমাৰ ভোক লাগিল, সেয়েহে বিশালৰ কিনাৰতে থকা লখিমী হোটেলত গৈ আমি আমাৰ দুপৰীয়া আহাৰ গ্ৰহণ কৰিলোঁ। ভাত খাই উঠি আমি যাম কলাক্ষেত্ৰলৈ। কলাক্ষেত্ৰৰ পৰা আমি দুপৰীয়া 2মান বজাত গৈ পাইছিলোঁগৈ। সেউজীয়া পাত, ফুলেৰে ভৰা এক পৰিৱেশ। ৰ'ব আমি চেণ্ডেল পিন্ধিয়ে যাম দিয়ক, চেণ্ডেল নিপিন্ধাকৈ নাযাওঁ ওপৰত। ৱাও, আহিয়ে দেখিলোঁ মোৰ বন্ধু কেইজনমানে ইয়াত দেখোন অপেক্ষা কৰি আছে। দেখাই আছোঁ ৰ'ব দেই মোৰ বন্ধু। এইয়া মোৰ বন্ধু আৰু আছে, দেখাই আছোঁ ৰ'ব। দেখিলেনে বাৰু মোৰ বন্ধু কেইজন? এইয়া মোৰ বন্ধু, মোৰ এয়া প্ৰিয় বন্ধু। আৰু আছে ৰ'ব, এই দুজন। Oh my God. ৰাৱণ ককাইদেউ একদম গপচত ৰখি আছে দেই।
সকলোৱে হাঁহি ধেমালিৰে আগবাঢ়ি গৈছিলোঁ যদিও মনটো বহুতেই বেয়া আছিল, কাৰণ এইবাৰৰ পাছৰ পৰা আমি যে আকৌ কেতিয়াও একেলগে ফুৰিব নাপাম, কাৰণ সকলোৱে নিজৰ নিজৰ কেৰিয়াৰক লৈ ব্যস্ত থাকিব। ক'তনো লগ বিচাৰিব সময় পাব চাগে। ভৱিষ্যতে হয়তো আৰু লগ পাম, কিন্তু এই লগৰখিনি কেতিয়াও পাহৰিব নোৱাৰোঁ, কাৰণ একেখন বেঞ্চতে বহি ক্লাছ কৰা সমান লগৰ কেতিয়াও হ'ব নোৱাৰে। মনতে সঁচাই মিছাই এটা আশা ৰাখিছোঁ যে এদিন নহয় এদিন আকৌ লগ পাম। কথা কওঁতে কওঁতে 4 বজাত আমি বালাজী মন্দিৰ পালোহি। বালাজী মন্দিৰৰ পৰা ওলাই আহিয়ে অলপ ভোক লগা দেখি আমি এখন হোটেলত সোমালোঁ। যাৰ যি মন গ'ল খালোঁ। আচলতে আমি ছায়েন্স মিউজিয়ামতো সোমাইছিলোঁ, কিন্তু তাত কোনো ধৰণৰ ভিডিঅ' ক্লিক কৰা নহ'ল। ৰ'ব এতিয়াও শেষ হোৱা নাই, আৰু আছে চাই লওক।